নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত ভিডিও এটা দিবলৈ ওলাইছো। আসলতে ভিডিওটো মই কেতিয়াবাতে দিব লাগিছিলে। দুটামান ভিডিও বনাই থৈছিলো, কিন্তু ছোৱালীৰ হাত লাগি কেনেবাকে ডিলিট হ'ল। তো মাজৰ কিছুমান ক্লিপ থাকিলে আৰু আৰম্ভণি কেইটামান গুচি গ'ল। সেইটো কাৰণে প্ৰথমতে দেখাবলৈ বস্তুটো অলপ এতিয়া পুৰণা লিখা দেখা পাব দেই। ভিডিওটো আসলতে হৈছে এই চপাৰটোৰ ওপৰত। দেখি পালে নিশ্চয় আপোনালোকে গম পাইছে। এইটো এটা বহুত লাগতিয়াল বস্তু জানেনে আমাৰ পাকঘৰত। মই আজিকালিতো এইটো চবৰে পাকঘৰে বাৰু। মোৰ লোৱা দিন হ'ল মই এইটো দেৱালী তেতিয়া অফাৰ চলি আছিলে যে, এইবাৰ দেৱালীৰ কথা কৈছোঁ, তেতিয়া লোৱা। তো প্ৰথমতে বহুত দিনতে ভাবি আছিলোঁ ল'মকৈ। তাৰপিছতে ভবা হয় লোৱাত তেনেকৈ প্ৰয়োজনো হোৱা নাছিলে বাৰু। তাৰপিছতে তেতিয়া অফাৰ চলি থকা দেখি পটককৈ ল'লোঁ। এইটো মোৰ 238 পৰিছিলে দেই, কিন্তু ইয়াৰ MRPটো 625 নে 650 কিবা এটা আছিলে। তাৰপিছতে কথাটো হ'ল এইটো এইটো কাৰণেই ভাল, আজি বোলে কাৰেণ্ট নাই, ঠিক আছে। কাৰেণ্ট নাথাকিলে কিছুমান বস্তু আমি ইয়াতে চপ কৰিব পৰা যায়। তাৰপাছতে চালাড বৰ ধুনীয়াকৈ হয়। তাৰ উপৰিও ড্ৰাই ফ্ৰুইটছ যিকোনো বস্তু আপোনালোকে চপ কৰিব পাৰে। সেইখিনিতো এতিয়া চবেই জানেই বাৰু। মই আকৌ নতুনকৈ নকলেও হ'ব ইয়াত কি কৰিব পাৰি। কিন্তু আটাইতকৈ ইয়াৰ ডাঙৰ সুবিধাটো কি জানানে? বহুত ভাল বস্তু এটা ইয়াত কাটিব পৰা যায়, যিটো আমাৰ গৃহিণীসকলৰ কাৰণে অতিকৈ টান কাম। সেইটো হৈছে কলডিল। কলডিলটো কাটোতে হাতত কি হয়, বহুত লেতেৰা হৈ যায়, সময় লাগে। সেইদিনাখন মই ইয়াত কি কৰিলোঁ জানেনে? কলডিলটো চপ কৰিলোঁ। তো বহুতে জানেই চাগে, কিন্তু হ'লেও বহুতৰ কাৰণে কিজানি কামতো আহে বুলি ভাবি পেলাই মই ভিডিঅ'টো কৰিলোঁ। ইয়াত কলডিল মই কেনেকৈ কাটিছোঁ চাওঁ আহকচোন। প্ৰথমতে কলডিলখিনি বাৰু ডখৰকৈতো ভৰাব নোৱাৰি, আৰু যিকোনো মেচিন, মিক্সি হওক বা তেনেকুৱা কিবা গ্ৰাইণ্ডাৰবিলাকত কেতিয়াও আপোনালোকে বস্তু সদায় অলপ মিহি মিহিকৈ পাৰিলে কাটি দিব, কাৰণ মেচিনেৰী বস্তু অলপ কষ্টও পায়। এনেকৈ মই অলপকৈ কাটি চপাৰটোৰ ভিতৰত ভৰাই দিলোঁ আৰু লাহে লাহে চপ কৰি পেলালোঁ। মন কৰিছেনে মই কিমানটো মিহিকৈ কাটিছোঁ? কলডিল এতিয়া আমি হাতেৰে যদি কাটোঁ ভাবকচোন, সময়ো কিমান লাগে ন? তো সময়ো লাগিল, হাতখনো কোলা হ'ল। তো আপোনালোকে সেইটো কাৰণে এনেকৈ অলপ এটা লেয়াৰকৈ অলপ কাটি, বা আপোনালোকে কলডিলটো অলপ ডখৰকৈ কাটি শ্বপিং বৰ্ডত লৈ পেলাইও যদি চুৰিখন দি ধুনীয়াকৈ কাটি অলপ ইয়াত দি দিব পাৰে, তেতিয়াহ'লেও আপোনালোকৰ হাতত কোলা একেবাৰেই নালাগে। একেবাৰে মুখৰলৈকে, ঢাকনাখনৰ মুখৰলৈকে ভৰাই দিলেও কৰিব পাৰি, কিন্তু মই ইমান বেছিকৈ নিদিওঁ, কাৰণ বস্তুটো মাত্ৰ ৰছীডালৰ ওপৰতে হৈ থাকে। সেইটো কাৰণে বেয়া হ'লে আকৌ এখন ৰছীডাল খোলা মেলা কৰিবলৈ অসুবিধা হয়। সেইটো কাৰণে মই এনেকৈ অলপ কৰি পেলাই, যাতে মোৰ কামটোও হৈ যায়, মেচিনটো ব্লেডখনে যাতে কষ্টও নাপায়। আৰু এটা কথা মনত ৰাখিব, বস্তু ব্যৱহাৰৰ ওপৰতহে ডিপেণ্ড কৰে যে কিমান দিন যাব। কোনো এটা বস্তু আপুনি ক'ব নোৱাৰিব যে ইমান দিন যাবই লাগিব। সেইটো নিৰ্ভৰ কৰে সম্পূৰ্ণ আপোনালোকৰ নিজৰ ওপৰত, কাৰণ আপুনি বস্তুটো যিমান ধুনীয়াকৈ ব্যৱহাৰ কৰিব নহয়, সিমান দিন সি বেছিকৈ যাব। সেইটো কাৰণে মই যাতে কষ্ট নহওক, মই এনেকৈ অলপ মিলাই লওঁ। আৰু কমকৈ দিয়াৰ ফলত কি হয়, কোনোবা সময়ত ব্লেডখন এনেই ঘূৰি থাকে, তেতিয়া মই অলপ এনেকৈ ঠেকাৰি দিওঁ। ঠেকাৰি দিলে কি হয়, বস্তুখিনি আকৌ তললৈ পৰি যায়। তললৈ পৰাৰ লগে লগে মই ওপৰত আৰু অলপমান দি দিওঁ। এনেকৈ কৰি পেলাই মোৰ বেছিতে সময় নালাগিলে, মোৰ খুব বেছি 5-10 মিনিটমান লাগিলে এইখিনি কৰোঁতে। কিন্তু এতিয়া ভাবকচোন, এইখিনিকে যদি মই এতিয়া কটাৰী দি লৈ বহি থাকিলোহেঁতেন, কিমান সময় লাগিলেহেঁতেন, নহয়নে? এইটোৱে। গতিকে আপোনালোকে এনেকুৱা এটা যদিও লওঁ বুলি ভাবি আছে, ল'ব পাৰে। খুব দৰকাৰী বস্তু, আৰু যাৰ আছেতো তেখেতসকলে জানেই বাৰু। এনেকৈ ওপৰতে যিকণ গোটাকৈ থাকি যায় নহয়, মই সেইকণ কৰালৈকে ৰৈ নাথাকোঁ। সেইকণ আকৌ এক্সট্ৰাকৈ থৈ দিওঁ, তলৰখিনি উলিয়াই দিওঁ। উলিয়াই পেলাই আকৌ তাৰ ওপৰত যিখিনি বেলেগে আকৌ কাটি পেলাই দিব লগা হয়, তেনেকৈ দি পেলাই কৰি দিওঁ। চাওকচোন কিমান ধুনীয়াকৈ মিহি হৈছে দেই। ইয়াতকৈ আৰু কিমান মিহি হ'ব লাগে, নহয় জানো? হাত যে একেবাৰে লেতেৰা নহ'ল, কাৰণ বস্তুটো 5 মিনিটতে হৈ গ'ল ন। মই এতিয়া এটা বিলাহী লৈছোঁ, এটা বিলাহী দেই, আৰু পিঁয়াজ এটা, আৰু পিঁয়াজ পাত অকণমান, আৰু জলকীয়া কেইটামান। মই পিঁয়াজ ইমান ডোখৰকৈ কাটিছোঁ, আৰু বিলাহী ইমান ডোখৰকৈ। ইয়াতকৈ মই ডাঙৰো নকৰোঁ আৰু ইয়াতকৈ সৰুও নকৰোঁ। এতিয়া এইখিনি মই চালাড বনাম, চাবচোন ইমান ধুনীয়া হয়। আৰু তাতোতকৈ ডাঙৰ কথা, এটা বিলাহী এটা পিঁয়াজৰ চালাড নহয়, ইয়াত বহুতখিনি ওলায়। চপাৰটোত মোৰ এইটো কাৰণে বিৰাট ভাল লাগে, বহুতখিনি হৈ যায়। এতিয়া হাতেৰে কাটিলে যিমানকণ হয় নহয়, এটা বিলাহী ধৰক পিঁয়াজৰ সৈতে চালাডকণ 2জন মানুহৰ জোখৰ ধুনীয়াকৈ হয়, কিন্তু এইটোত কৰিলে 3জন মানুহে ধুনীয়াকৈ খাব পাৰে, বহুতখিনি ওলায়। চাব দেই, মই এতিয়া এইটো ইয়াতে চপ কৰি দেখুৱাম।
দেখিছেনে ইমান ধুনীয়াকৈ অকণমানি হৈ যায়। এইবোৰ বৰ পিটিকা কাম নহয়, ইমান কাটি থাকিবলৈ মন নাযায় অকণমানিকৈ। এয়া পটককৈ হৈ গ'ল, দেখিছেনে 5 মিনিটো নালাগিলে। এতিয়া মই ইয়াতে অকণমান নিমখ দি দিম। নিমখটো আচলতে আৰম্ভণিতে দি দিলেও হয়, মই পাহৰি থাকিলোঁ। কেতিয়াবা মানে কি হয় সৰহকৈ এনেকৈ কৰি পেলাই থৈ দিওঁ, ৰাতিলেও হৈ যায়। নিমখটো দিলে পানীটো ওলাই যায় যে, সেইটো কাৰণে ইয়াত নিমখ প্ৰায় কমেই দিওঁ মই। ইয়াতো আপোনালোকে দিলে দিব পাৰে বাতিটোত বা উলিয়াই দিব পাৰে। মই আকৌ লগালগ ধুই দিওঁ, এই ব্লেডখন ভুদা হৈ যাব, সেইটো কাৰণে ব্লেডখন লগালগ ধুই দিওঁ, বাতিটোৰ লগতে ধুইয়ে পেলাওঁ, আকৌ থৈ নিদিওঁ আৰু। দেখিলেনে কিমান পটককৈ হ'ল চাওকচোন। এতিয়া এইকণকে মানে বিশেষকৈ এইবোৰ চাকৰি থকা মানুহৰ কাৰণে যে আৰু সুবিধাজনক, যিসকলৰ কাম মানে কৰে যিসকলে, তেওঁলোকৰ কাৰণে আৰু সুবিধাজনক। আৰু বিশেষকৈ হোষ্টেলৰ ছোৱালীবিলাক, এই মেছত থকা ল'ৰাবিলাকৰ কাৰণে এইবিলাক এনেকুৱা এটা তোমালোকে লৈ যাবা লগত, দেখিছা কিমান সুবিধা হয়। আৰু পিঁয়াজ কাটি বেয়া পায় যিহেতু ল'ৰাবিলাকে, এতিয়া ৰুমত পিঁয়াজ কাটিবলৈ টান পায়, চকুত ধৰে। ছোৱালী কিছুমানেও পিঁয়াজ কাটিবলৈ অসুবিধা হয়, তো তেনেকুৱাবিলাকৰ কাৰণেও সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে বহুত সুবিধা হয়। ভৰালে জাষ্ট চপ কৰিলে হৈ গ'ল। আৰু মানে এইটো কাৰণে ভাল, পিঁয়াজ কেতিয়াবা আমি মাংসত পিচি পেলাই দিওঁ, পিচি পেলাই দিলে চাবচোন তাৰ কালাৰটো বেলেগ হয়, আৰু একেবাৰে মিহি সৰুকৈ কাটিলেও তাৰ টেষ্টটো বেলেগ হয়, কালাৰটো বেলেগ হয়। গতিকে এনেকৈ যেতিয়া একদম টুকুৰিকৈ কটা হয়, এনেকৈও হেৰি কৰিব পাৰে আপোনালোকে, ঠিক আছে। গতিকে আপোনালোকে এনেকুৱা এটা লৈ ল'ব, বিশেষকৈ আমাৰ হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকে লৈ ল'ব এটা দেই। এইখিনিতে আৰু এটা টিপছ দি থওঁ দেই এইটোৰ বিষয়ে। ইয়াক নহয়, যেতিয়া আপোনালোকে এইটো মাৰি থাকিব, কেতিয়াবা কি হয় এইটো এনেকৈ লাগি ধৰে, তাৰপিছত এনেকৈ মাৰি থাকিব নহয়, এনেকৈ টানি থাকিব, নাহে। তেতিয়াতো ভয় লাগিবই ন, মোৰো প্ৰথমতে তেনেকুৱা হৈছিলে। তাৰপিছতে মই কি কৰিলোঁ, এইডালটোতো ৰছীডালহে, এই ইলাষ্টিকডালৰহে খেল গোটেই কামটো। গতিকে মই কি কৰিলোঁ, এনেকৈ লাগি ধৰিলে নহয়, এতিয়া নাহে নহয়, এনেকৈ লাগি ধৰিছিলে। তাৰপিছতে মই কি কৰিলোঁ দেই, ইয়াৰ এইখন চালোঁ, এইখনটোতো এতিয়া খুলিবটোতো নোৱাৰি, পাৰে যদিও নাজানো, পাৰি এয়া পাৰি বাৰু। তাৰপিছতে কি হ'ল, এইকণতে ফুটা এটা থাকে, চাবা দেই, এই ফুটাটো দেখিছেনে? ইয়াতে নহয় চুৰি বা এনেকুৱা কটাৰী আগ এটা লৈ পেলাই এনেকৈ অকণমান দাঙি দিব, যদিহে লাগি ধৰে তেনেকৈ কেতিয়াবা এনেকৈ দাঙি দিব, সি অট'মেটিক এই ৰছীডাল নহয় এনেকৈ টানি লয়। মানে ভিতৰত কেতিয়াবা জট লাগি যায় যে, সেই জটটো সি ভিতৰলৈ ৰছীডাল অট'মেটিক টানি লয়। সেই টিপছটো দিলোঁ আপোনালোকক, কাৰণ এইটো ব্যৱহাৰ মানে নতুনখিনিৰ কাৰণেতো একদম হয়েই আৰু, নতুন অনাৰ লগে লগে, কাৰণ মোৰে যেতিয়া লাগিছে তেনেকুৱাও হয়। সেইটো কাৰণে তেনেকুৱা যদি কেতিয়াবা হয়, আপোনালোকে সেই ঢাকনৰ আগটো অকণমান কটাৰীখনৰ আগটো দি এনেকৈ দাঙি দিব দেই, ইমান চিন্তা কৰিবলগীয়া নাই। গতিকে এনেকুৱা যদি নাই এটা ল'ব, এইবোৰ অফাৰ দিয়ে থাকে। মই বহুত কমত সেইদিনাখন মালেও এটা আনিছিলোঁ, সেইটোতো আৰু কমত, সেইটো 129 পৰিলে নেকি সেইটো, তেনেকুৱা। গতিকে এইবিলাক অফাৰ দিয়ে থাকে, দোকানত কিনিব গ'লে বহুত দাম। গতিকে আপোনালোকে অনলাইন এনেকুৱা এটা ল'ব পাৰে। মই এইটো এমাজনৰ পৰা লৈছিলোঁ। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু কেনেকুৱা লাগিলে জনাব দেই। বাকীখিনি নকওঁ আৰু, জানেই নহয়। ঠিক আছে, আজিলৈ তেতিয়াহ'লে আহিছোঁ, ধন্যবাদ।